हेलो फ्रेंड्स ভালনে সকলোৰে আজি মই লৈ আহিছো লালমোহনৰ ৰেচিপি ঘৰুৱাভাৱে কেনেকেনো বনাইছো পিঠাগুৰিৰ সৈতে আপোনালোকৰ লগত শ্বেয়াৰ কৰো লালমোহনটো আপোনালোকে সুজি বা ময়দাৰে বনাব পাৰে কিন্তু ঘৰত থকা চাউলখিনিৰে সৈতে আমিনো লালমোহনটো কেনেকে বনাইছো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আহক কেনেকেনো বনাইছো চাই থাকিব গোটেই ভিডিঅটো তাৰ বাবে মই লৈছো চাউলৰ গুৰি গাখীৰ পাউডাৰ গাখীৰ চেনি ৰিফাইন অইল আৰু ঘি আৰু ইলাচি গুৰি লৈছো মিঠাখিনিৰ কাৰণে প্ৰথমতে মই কেৰাহীত ঘি লৈছো 4 চামুচ আৰু ইখিনি গৰম হোৱাৰ পিছতে মই পিঠাগুৰিখিনি দি দিম পিঠাগুৰিখিনি মই 250 গ্ৰাম মান লৈছো আৰু ইখিনি ভালকৈ চালি পেলাই ৰ'দত শুকুৱাই লৈছো তেতিয়া মিঠাইখিনি বহুত ধুনিয়া হয় আৰু ঢিলা হয় খাবলৈ বহুত সুস্বাদু হয় এতিয়া মই চাউলৰ গুৰিখিনি দি দিম আৰু ভালকৈ লৰাই থাকিম যেতিয়ালৈকে হাতৰ বিষ উঠি নাযায় ভজাখিনিৰ ওপৰত মিঠাইটোৰ টেষ্টটো নিৰ্ভৰ কৰে কেনেকেনো ভাজিছো হেইটোৰ ওপৰতে গোটেই মিঠাইটো টেষ্টটো আৰম্ভ হয় খাই পেলাই বেছি ভাল লাগিব যদি আপুনি ভাজতে আপোনাৰ হাত বিষায় এটোৱে কথা কেৰাহীৰ জুই একদম কমাই থৈ দিব যাতে তলখিনি লাগি নাযায় আৰু ঘনাই ঘনাই লৰাই থাকিব একদম শুকান গুৰি গুৰি হৈ যোৱাৰ পিছতে ইয়াতে মই গাখীৰ দি দিম অলপ অলপকৈ গাখীৰ মই 300 মিলিলিটাৰ মান লৈছো আৰু অলপ অলপকৈ দি পেলাই লৰাই যাম যাতে মখা বান্ধি নাযায় আৰু ইখিনি সিজালৈকে মই পিঠাগুৰিখিনি লৰাই থাকিম যেতিয়া সিজি পেলাই কেৰাহীৰ পৰা পিঠাগুৰিখিনি এটা মখা হৈ পেলাই উঠি দিব তেতিয়া মই নমাই ল'ম অলপ অলপকৈ দি পেলাই লৰাই থাকিলে হ'ল আৰু জুই একদম কমাই ৰাখিব যাতে তলখিনি লাগি নাযায় আপোনালোকেনো পিঠাগুৰিৰে কেতিয়াবা বনাই পাইছেনে লালমোহন যদি বনাইছে আমাক জনাবচোন কেনেকৈ বনায় এয়া এনেকুৱা শুকান হৈ যোৱাৰ পিছতে মই এইখিনি এখন থালত উঠাই ল'ম আৰু অকণমান ঠাণ্ডা হৈ যোৱাৰ পিছতে মই এইখিনি আঠা মঠাৰ দৰে মতি ল'ম আৰু ইয়াতে লৈছো মই 2 চামুচ পাউডাৰ গাখীৰ আৰু 2 চামুচ ঘি আৰু একদম মিহিকৈ মঠি ল'ম যিমান ভাল হয় মঠাত তেতিয়া লালমোহনটো বেছি ধুনীয়া হয় কালাৰটো ধুনীয়া হ'ব দেখাত আৰু ফাটি নাযায় কেতিয়াবা লালমোহন বনালে ফাটি যায় যেতিয়া তেলত ভাজি লোৱা হয় যদি মঠাত আপোনাৰ ভাল হয় কেতিয়াও ফাটি নাযায় ঠিক এনেকুৱা মিহি হৈ যোৱাৰ পিছতে ইয়াৰ সৰু সৰু বল বনাই ল'ম আপোনালোকে যিমান জোখত বনাব বিচাৰে হেনেকুৱাকৈ জোখমতে বনাই ল'লে হয় আৰু বনাবৰ কাৰণে হাতত অকমান ঘি সানি ল'ব এইখিনি সময়তে মই চেনি পানীখিনি বনাই ল'ম পানী লৈছো মই 2 কাপ আৰু চেনি লৈছো মই 1 কাপ আৰু এইখিনি উতলিব দিম ইয়াতে অকণমান ইলাচি গুৰি দি দিম মই যাতে গোন্ধটো ধুনীয়া ওলায় চেনি পানীখিনি বেছি ডাঠ হ'ব নালাগে বা বেছি পনীয়া হ'ব নালাগে চেনি পানীখিনি উতলা সময়খিনিত মই লাডুখিনি বনাই লৈছো আৰু হাতত ঘি লগাই লৈছো যাতে বলকেইটা মিহি হয় আৰু চাব যাতে ফাটি নাযায় বলকেইটা হাতৰ ধুনীয়াকৈ গোল আকাৰ দি পেলাই বলকেইটা বনাই ল'ব ঠিক এনেকুৱা ধৰণৰ হ'ল মোৰ বলকেইটা আৰু এতিয়া মই এইখিনি ভাজি ল'ম তাৰ বাবে মই কেৰাহীত ৰিফাইন অইল দি পেলাই একদম গৰম কৰি লৈছো আৰু জুই কমাই লৈছো তেলখিনি বহুত গৰম হৈ যোৱাৰ পিছতে জুই একদম কমাই লৈছো লোৱাৰ পিছত বলকেইটা এটা এটাকৈ দি দিলো আৰু লৰাই থাকিলো সাৱধানেৰে অকণমান গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে মই গৰমে গৰমে এইখিনি নমাই ল'ম আৰু চেনি পানীখিনি যাতে ঠাণ্ডা হয় সেইটো এটা চাব যদি লালমোহনকেইটা গৰমে থাকে ঠাণ্ডা চেনি পানী দিব তেতিয়া বহুত সোনকালে সিজি যায় চেনি পানীখিনি ঠাণ্ডা হোৱাৰ পিছত মই গৰমে গৰমে গulabjamunকেইটা দি দিছো আৰু আধা ঘণ্টা সময় মই এই চেনি পানীখিনিত তিয়াই ৰাখিম আধা ঘণ্টাৰ ভিতৰতে লালমোহনৰ ভিতৰত চেনিখিনি সোমাই যাব চেনিৰ ৰস সোমাই যোৱাৰ পিছত লালমোহনকেইটাৰ টেষ্ট কেনেকুৱা হয় নাখালে ক'ব নোৱাৰে কেনেকুৱা পালে ভিডিঅ'টো আমাক জনাব যদি ভাল পালে লাইক নিশ্চয় কৰিব আৰু শ্বেয়াৰ কৰিব
আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে আমাৰ ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে পাই থাকে। আৰু আমালৈ কিবা কিবি নতুন যদি আপোনালোকে ৰেচিপি চাব বিচাৰে তাৰ আমাক জনাব, আমি আপোনালোকৰ ৰেচিপিলৈ নিশ্চয় আহিম। আজিলৈ আহিলোঁ তেন্তে, ধন্যবাদ থাকিল সকলোলৈ।